সকলো সন্মানীয় কাৰ্য সমাপন কৰা মহোদয়াসকললৈ মই সেৱা প্ৰণিপাত জনালোঁ। সদৌ অসম লেখিকা সমাৰোহ সমিতি সন্মানীয় বিষয়ববীয়া আৰু বিভিন্ন জিলাৰ শাখাৰ পৰা অহা সন্মানীয় প্ৰতিনিধিসকলকো মই শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। এই অধিৱেশনত অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীত সোঁৱৰণ কৰা শ্ৰদ্ধাৰ ব্যক্তি কৰ্মে প্ৰয়াত পদ্মকুমাৰী বৰগোহাঁই, কবি জিতেন চুতীয়াদেৱ, উপন্যাসিকা শ্ৰাৱন্তী পেগু, লেখিকাৰ সক্ৰিয় কৰ্মী প্ৰয়াত দুৰ্গা আগলা, পঞ্চমী কোঁৱৰ, জিনু কোঁৱৰ আৰু লাৱণ্য বৰুৱাক মই এই শুভক্ষণত অন্তৰাত্মাই স্মৰণ কৰিলোঁ। লগতে ধেমাজি জিলাৰ আমাৰ এই অঞ্চলত যিসকলে আমাক বিভিন্ন দান বৰঙণি দি আমাক উৎসাহিত কৰিছে তেখেতসকলকো মই ইয়াতে শ্ৰদ্ধা নিবেদন কৰিছোঁ। সেই সুধীবৃন্দ, সদৌ অসম লেখিকা সমাৰোহ সমিতি অষ্টবিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনখনি মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ অভ্যৰ্থনা সমিতিক অনুমতি প্ৰদান কৰা আমাৰ অতি শ্ৰদ্ধা আৰু মৰমৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ কমল গগৈদেৱলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা তথা সকলো কৰ্মচাৰী পৰিয়ালবৰ্গক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আন্তৰিক সহযোগৰ অবিহনে এই অধিৱেশন অনুষ্ঠিত কৰিবলৈ আমাৰ সাহসী নাছিল। অসমীয়া জাতি কৰ্মবিকাশৰ লগত সাহিত্য সংস্কৃতি ওতঃপ্ৰোতভাৱে সম্বন্ধ আছে। অসমীয়া মানুহে আদৰে প্ৰতিপালিত কৰিছে অসমীয়া ভাষা আৰু শিল্পকৰ্ম। দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক বাতাবৰণৰ দৃশ্যমান হৈ পৰিছে সাহিত্য গতিশীল প্ৰবাহত। সাহিত্য সৃষ্টি মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে জন্ম লগ্নৰে পৰা অহৰ্নিশে চেষ্টা কৰি আহিছে। 2020 চনত দ্বিতীয়বাৰ ধেমাজি লেখিকা সমাৰোহ সমিতিয়ে অষ্টবিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনখনি ধেমাজি বোৱাৰী প্ৰয়াত পদ্মকুমাৰী বৰগোহাঁইৰ ক্ষেত্ৰ নামকৰণে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হ'ল। শ্ৰদ্ধাৰ দায় আমাৰ বিদ্যায়তনিক ক্ষেত্ৰখনত এই মহাবিদ্যালয়ৰ